প্ৰিয় দৰ্শক নমস্কাৰ। আজিৰ এই বিশেষ এপিছডলৈ সকলোকে স্বাগতম জনাইছোঁ। আহকচোন আজি মই কি বিশেষ ভিডিঅ' আগবঢ়াইছোঁ উপভোগ কৰোঁ। ৱেলকাম টু মাই চেনেল প্ৰিয়ংকাছ পাৱানী ব্লগ। যদিও আজি দেওবাৰ, মই ভাবিলোঁ আজিৰ বন্ধৰ দিনটোতে সকলোবোৰ কামৰ পৰা আজৰি হৈ এটা বিশেষ কাম আৰম্ভ কৰোঁ। আৰু সেই বিশেষ কামটো হৈছে ইমান দিনে মোৰ এটা সপোনৰ কাম। আচলতে কৰোণা ভাইৰাছ আৰু লকডাউনৰ পৰা মানুহৰ কি ধৰণৰ আচলতে সুবিধা আৰু অসুবিধা হ'ল সকলোবোৰ জুকিয়াই ভিডিঅ' কিছুমান বনাম বুলি মই ভাবি আছিলোঁ। আৰু আজি মই অনুৰোধ ৰক্ষা কৰি আমাৰ প্ৰথিত থকা লেখক, অনুবাদক আৰু অসমৰ সাহিত্য জগতৰ এটা চিনাকি নাম মৌচম গগৈ, তেখেতক মই ককাইদেউ বুলিয়ে কওঁ। ককাইদেৱে সেই অনুৰোধ ৰাখি তেওঁৰ এটা অনুভৱৰ পৃষ্ঠা বুলিয়ে কওঁ, সেই পৃষ্ঠাটো যেনিবা ভিডিঅ'ৰ ওপৰত হ'ব মোক দিছে। আৰু সেই ভিডিঅ'টোৰ জৰিয়তে তেওঁ ব্যক্ত কৰিছে লকডাউন আৰু কৰোণা ভাইৰাছৰ ভয়াৱহতাৰ মাজত তেওঁৰ কি ধৰণৰ অনুভৱ হ'ল বা তাৰ পৰা তেওঁৰ কৰ্মক্ষেত্ৰত কিবা ইতিবাচক দিশ আহিল নেকি, সেই সকলোবোৰ তেওঁ জুকিয়াই কৈছে। তেনেহ'লে আপোনালোকে অনুভৱ কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ ব্যক্তিগত অনুভৱৰ লগতে আমাৰ মৌচম গগৈৰ ব্যক্তিগত অনুভৱেৰে কিবা ইতিবাচক দিশ লকডাউনৰ পৰা আমি আচলতে পাব পাৰোঁ নেকি। আৰু এতিয়াও যিহেতু কৰোণাৰ ভয়াৱহতা অব্যাহত আছে, বহু ঠাইত আকৌ লকডাউন হ'ব নেকি এনে সম্ভাৱনাও দেখা দিছে। গতিকে এই ভয়াৱহতাৰ মাজেৰে আগবাঢ়িবলৈ হ'লে আমিনো কেনেধৰণৰ সাৱধানতা লোৱা উচিত বা কি ধৰণে এই ভয়াৱহতাৰ মাজত নিজৰ পজিটিভ পইণ্ট এটা উলিয়াই লোৱা উচিত, সেই সকলোবোৰ কথা আমি ভিডিঅ'টোৰ মাজে অলপ হ'লেও অৱগত হ'ম। আৰু আপোনালোকেও নিজৰ ব্যক্তিগত অনুভৱপূৰ্ণ কেনেধৰণৰ কমেণ্ট কৰি জনাব। আৰু বহুকেইজন ব্যক্তি আচলতে মোলৈ তেওঁলোকৰ অনুভৱ ব্যক্ত কৰি এটা সৰু সৰু ভিডিঅ' ইতিমধ্যে পঠাইছে। আৰু যিসকলে পঠিওৱা নাই তেওঁলোকে নিশ্চয় খুব সোনকালে পঠাব। আৰু পাঠকসকলে ইতিমধ্যে কিতাপ আলোচনীৰ যোগেদি যিবোৰ পঢ়িবলৈ পাইছিল মোৰ ইউটিউব ভিডিঅ'ৰ জৰিয়তে ডিজিটেলি তেওঁলোকে এতিয়াৰ পৰা আচলতে সেই অনুভৱবোৰ পুনৰাই নিজৰ মাজত অনুভৱ কৰিবলৈ পাব। তেনেহ'লে ব'লকচোন আজিৰ মৌচম গগৈৰ সেই বিশেষ অনুভৱবোৰ আমি শুনো। মই লেখক শ্ৰী মৌচম গগৈ। পোনপ্ৰথমেই এই ইউটিউব চেনেলৰ সমূহ দৰ্শকলৈ মই মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু মই খুব সংক্ষিপ্তকৈ ক'বলৈ লৈছোঁ কৰোণা ভাইৰাছ বা লকডাউনৰ পৰা হোৱা মোৰ ব্যক্তিগত অনুভৱ। আপোনালোক সকলোৱে জানে যে চলিত বৰ্ষত কৰোণা ভাইৰাছ বা লকডাউনে সমগ্ৰ বিশ্বজুৰি বিশ্ব মানৱক যি এক অভিজ্ঞতা দিলে, অনুভৱ কৰালে, সেই অনুভৱ পৃথিৱীৰ প্ৰত্যেকজন মানুহৰে হয়তো বেলেগ বেলেগ। কাৰণ কথাতে কোৱা হয় ধানে প্ৰতি মনটো, মানুহে প্ৰতি মনটো। গতিকে মই যিহেতু এজন লেখক, গতিকে লেখক হিচাপে কৰোণা ভাইৰাছ বা COVID-19 পৰা যি লকডাউন দিয়া হ'ল, সেই লকডাউনৰ সময়খিনি মই আচলতে কি ধৰণে অতিবাহিত কৰিলোঁ তাকে খুব সংক্ষিপ্তকৈ ক'বলৈ লৈছোঁ। এই লকডাউনৰ সময়ছোৱা আচলতে মোৰ কাৰণে আছিলে এক বিৰল অভিজ্ঞতা। কাৰণ এনেকুৱা অফুৰন্ত সময়, অনাবিল সময় জীৱনত কেতিয়াও পোৱা নাছিলোঁ। পোনপ্ৰথমে খুব আমনিদায়ক হৈছিলে। কাৰণ যেতিয়া জপনা বা গেটৰ বাহিৰ ওলাই যাব নোৱাৰা এটা অৱস্থাৰ সৃষ্টি হৈছিলে, দোকান পোহাৰ বজাৰ সকলো বন্ধ। গতিকে ৰাতিপুৱা শুই উঠাৰ পৰা আকৌ পুনৰ ৰাতি শোৱাৰ সময়লৈকে এই গোটেই সময়ছোৱা কটোৱাটো, অতিবাহিত কৰাটো বৰ কষ্টকৰ হৈছিলে। কিন্তু কিছুদিন যোৱাৰ পিছত মই এই সময়ছোৱা খুব সদব্যৱহাৰ কৰাৰ এটা সুযোগ পালোঁ। যিহেতু আপোনালোকক মই জনাবলৈ পাই সুখী হৈছোঁ যে সকলো যদি ঠিকে থাকে ভগৱানে কৰে, তেনেহ'লে অহা 2021 বৰ্ষটোত মোৰ প্ৰায় 12খন কিতাপ একেলগে প্ৰকাশ আৰু উন্মোচন হোৱাৰ এটা প্ৰচেষ্টা চলি আছে। গতিকে এই লকডাউনৰ সময়ছোৱাত এই কিতাপৰ কামখিনি আঁচনি লৈ তাক আগবঢ়াই নিয়াত মোৰ যথেষ্ট সুন্দৰ অভিজ্ঞতা হ'ল। কাৰণ এই 12খন কিতাপৰ ভিতৰত মোৰ আচলতে 4খন কিতাপ মই নিজে লিখিছোঁ
এখন কিতাপ অনুবাদ কৰা হৈছে আৰু বাকী কেইখন কিতাপ সম্পাদনা কৰা হৈছে। সম্পাদনা মানে অসমৰ বিভিন্ন জিলাৰ বিভিন্ন ঠাইৰ লেখক লেখিকাসকলৰ দ্বাৰা এই লেখাবিলাক লিখা হৈছে আৰু সেই লেখাবিলাক মই সম্পাদিত ৰূপত গ্ৰন্থ আকাৰে প্ৰকাশ কৰাৰ এটা পৰিকল্পনা লৈছোঁ। গতিকে এই অসমৰ বিভিন্ন জিলাৰ বিভিন্ন মানুহবিলাকৰ লগত যি এক যোগসূত্ৰ হ'ল, এই যোগসূত্ৰ আচলতে মই ভাবোঁ মোক লকডাউনেহে এটা উপহাৰ দিলে। কেৱল অসমৰে নহয়, অসমৰ বাদেও বিভিন্ন ঠাইৰ অসমৰ বাহিৰৰ লেখক লেখিকাসকলৰ লগত মই পৰিচিত হ'লোঁ। পৰিচিত হৈ তেখেতসকলৰ লেখাখিনি সংগ্ৰহ কৰি মই কিতাপ আকাৰে প্ৰকাশ কৰাৰ যি সুযোগ আৰু সৌভাগ্য মোৰ ঘটিল, এই সুযোগ আৰু সৌভাগ্য মই ভাবোঁ মোক উপহাৰ দিলে চলিত বৰ্ষৰ লকডাউনে, অৰ্থাৎ লকডাউনৰ পৰা হোৱা যিটো বন্ধ, এই বন্ধই মোক